আৰু এই বিচনাখন দিছিলোঁ আমাৰ গাঁৱতে বনাবলৈ দাদা এজনক আৰু বনাই দিলে আনিলোঁ চাওকচোন কেনেকুৱা লাগিছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল। আৰু আহিলোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু লগতে এতিয়া গাড়ীত গৈ আছোঁ আমি ঘৰলৈ বুলি, আৰু বিচনা দুখন বনাব দিছিলোঁ তাকে আনিবলৈ গৈ আছোঁ, দেখাম বলক। আৰু আমাৰ ঘৰৰ ওচৰৰ ভাইটি এজনৰ গাড়ীখনকে ভাড়া লৈ আহিলোঁ। আৰু এতিয়া আমি পালোঁ আহি নগাঁও বাইপাছ, আৰু বাইপাছত দেখাই দিছোঁ অলপমান, চাওক কিমান গাড়ীৰ ভিৰ হৈছে। আৰু লগতে আমি এতিয়া বাইপাছ পালোঁ আৰু টাৰ্ণিংটোত এতিয়া ঘূৰি আছোঁ, আৰু টাৰ্ণিংটোত ল'ব লাগিব। আৰু লগতে এতিয়া মানে দেখাই দেখিম ধুনীয়াকৈ আপোনালোকক, মানে আমি ঘৰত গৈ আহি আছোঁ যিহেতু অলপমান ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবলৈ কাৰণে। আৰু এতিয়া আমি যাম ননৈ ফালে, আৰু এইটো ৰাস্তাটো চিধা ৰাস্তাটো হ'ল ননৈ, আৰু এইটো ছাইডত গ'লে গুৱাহাটী। আৰু এতিয়া আমি ননৈ ছাইডত গৈ আছোঁ, তাকে আপোনালোকক দেখাই গৈ থাকিম, অলপকৈ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। আমি এতিয়া ইয়াৰ ঘৰ পালোঁ আহি, আৰু আহিয়ে দেখিছোঁ একদম মায়ে ধুনীয়া বস্তু এটা বনাই আছে, আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ। আৰু আমি মানে বিচনা বনাব দিছিলোঁ, তাকে নিবলৈ আহিছোঁ। আজি হৈ গ'ল বিচনা বনাই, এমাহ হৈ গ'ল, তাকে নিবলৈ আছোঁ। আৰু লগতে মায়ে কি ভাজি আছে দেখাওঁ, ধুনীয়া বস্তু এটা। এয়া ভাজি আছে মায়ে আমলৰীয়া টোপ ন, মজা লাগিব খাই। মই ভাবিয়ে আহিছিলোঁ পাৰিম বুলি বোলে, এটা খাব নাই আৰু এতিয়া আমলৰীয়া টোপ খাম, আৰু ধুনীয়াকৈ ভাতৰ লগত আৰু লোকেল চিকেন বনাইছে, খাই ক'লে বিচনা আনিব। আৰু আমি ভাত খাই কৈ আহিলোঁ ধুনীয়াকৈ একেবাৰে ওলাই পেলাই আৰু মিস্ত্ৰীজনৰ ঘৰলৈ, আৰু ধুনীয়াকৈ পেকিং কৰি দিলে। আৰু ইয়াতে দুখন বিচনা আছে, বাইদেউ এখন বিচনা, মোৰ এখন বিচনা, তাকে দেখালোঁ। আৰু এতিয়া আহি আছোঁ, বহুত গৰম লগাৰ কাৰণে নাৰিকল ল'লোঁ। ডাব নাৰিকল মানে 4টা ল'লোঁ, আৰু 4জনে খাবলৈ কাৰণে। আৰু লগতে এতিয়া ঘৰলৈ গৈ আছোঁ গাড়ীত বহি বহি, আৰু বতাহ লৈ গৈ আছোঁ, আৰু মানে ধুনীয়া হাৱা দি। আৰু আমি ঘৰ পালোঁ আহি, আৰু আহিয়ে একদম বিচনাখন ফিটিং কৰিলে। চাওক আপোনালোকক মই অলপমান দেখাই দিছোঁ বিচনাখন কেনেকুৱা লাগিছে, ক'ব, অলপমান কমেণ্ট কৰি জনাব। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন, মোৰ ভাল লাগিছে, আপোনালোকক ভাল লাগিছে নে কমেণ্ট কৰি জনাব। আৰু দেখাই দিছোঁ আপোনালোকক। আৰু আমাৰ বিচনাখন মানে অলপমান এই সূতাটো গুৰিত মানে দাগি হৈছে, কিন্তু হ'লেও আমাৰ ওচৰতে হ'ল। আৰু এখন বাইদেউ ভাগৰখন মানে ৰঙিয়াত থ'ব যাব লাগিব, আৰু আমিও যাম তাতে। আৰু বাইদেউৰ যিহেতু ডিউটি আছে, আহি পায় নে নাপায় নাজানো বাৰু, হ'লেও দেখাবলৈ অকণমান চেষ্টা কৰিম। আহি পালোঁ, আমাক ভণ্টিজনীয়ে পানী খাবলৈ দিলে, তাকে পানী খাওঁ। আৰু এতিয়া বাইদেউ ভাগৰ বিচনাখন আপোনালোকক দেখাই দিওঁ ধুনীয়াকৈ, আৰু বাইদেউহঁতৰ ঘৰটো অলপমান মই দেখাই দিছোঁ। আৰু এতিয়া বৰ্তমান বাইদেউ নাই, আৰু বাবু আছে, তাকে আৰু বিচনাখন আপোনালোকক ইয়াত দেখাই দিছোঁ। চাওক একেই ডিজাইনৰ বিচনাই, তাকে দেখালোঁ। আৰু বাইদেউৰ বিচনাখনত মানে বহুত দাগি হ'ল, তাকে আৰু যিহেতু ইমান দূৰলৈ আহিছে ৰঙিয়াত। আৰু এতিয়া আমাক চাহ খাবলৈ দিছে, চাহ অকণ খাই লওঁ। আৰু এতিয়া বিচনাখন থোৱা হৈ গ'ল, আৰু চিজিল লগা। তাৰপিছত আৰু আমাক দিলে ভাত খাবলৈ, লোকেল মুৰ্গী বনাইছিলে, আৰু কিবাকিবি ঢেৰ বনাইছে, আৰু খাই কৰি লৈ গৈ। এতিয়া ভাত খাই কৰি হৈ গ'ল ৰেডি, আমি এতিয়া যাবলৈ ৰেডি হ'লোঁ। সন্ধিয়া এতিয়া 6টা বাজিলে। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব, যিসকল ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰি দিব, আহিবলগীয়া নতুন ভিডিঅ' পাই দিব। বাই বাই আজিলৈ।